মনি সপোনতে আহিবা দুচকুতে ভাহিবা পাৰিলে আমাৰ ঘৰত আহিবা গুটি লগাবলৈ। হেল্ল' গাইজ, গুড মৰ্ণিং, সুপ্ৰভাত। গাইজ গুড মৰ্ণিং, সুপ্ৰভাত। আজি ভিডিঅ'টো হৈছে মানে ভিডিঅ'টো আৰু দিনটো একেবাৰে কি কৰিম কি নকৰিম সেইবোৰকে দেখাম, চাব। এতিয়া মই যাওঁ ফাৰ্ষ্টতে দোকানত যাওঁ, কাৰণ ৰেচন আনিবলৈ চাউল নাইকিয়া হৈ গ'ল, ৰেচন আনগে এতিয়া বোলক। মূৰত আজি বাইক যাব লাগিবতো যাব লাগিব। ভালেকেইদিন যোৱা নাছিলোঁ মানে আৰু কি ধৰক যোৱা নাছিলোঁ আৰু ঘৰতে এনেই পঢ়ি আছিলোঁ। তো আজি যাব লাগিব বহুত দিনৰ মূৰত। এতিয়া যাওঁ ফাৰ্ষ্টতে চাউল আনিলোঁগৈ, তাৰপিছত অকণমান বাইক যাওঁ। আৰু এটা কথা আছে গাইছ, কথাটো অলপ পিছত কৈ আছোঁ, চাই থাকিব। মোৰ বসন্তী মানে BMW লৈ, কাৰণ আমাৰ BMW বঢ়িয়াকৈ যাওঁ আৰু। মই আহিছিলোঁ বাইক মানে আৰু কি আৰু ধৰি লওক বাইক নহয়। তো গাইছ মই আহিছিলোঁ কণ্ট্ৰল চাউল নিবলৈ, ৰেচন নিবলৈ। তো ৰেচন নিয়াৰ আগত মই মানে বাইক ট্ৰেক্টৰ হাল বাই আছে, তো মই যাই বাইক পালোহি। তো এতিয়া এই খেতি উগ্ৰপন্থী তাকে মানে এনেকুৱা মানে এইডালে এই গছৰ ডালখিনি এইখিনি ভাঙিবৰ কাৰণে জাংডাল লৈ কিনে কামত লগাই আছে মোক। এতিয়া মই যাওঁগৈ ট্ৰেক্টৰখনত কথাটো কৈ যাওঁ, তাৰপিছত চাউলখিনি লৈ কিনে ঘৰত যাওঁ। ঘৰত গৈ তাৰপিছত আকৌ বাৰীত আহি আছোঁ ব্লক বিশেষকৈ ওলাই দিছোঁ বাৰীলৈ। মানে উঠনি পৰা বাৰীলৈ ওলাই আছোঁ এনেকৈ কৈ আছোঁ। বাট মানে বাৰীত গ'লোঁ, আকৌ আহিলোঁ, আকৌ এতিয়া বাৰীত যাব ন। মানে ইয়াত চাহ লৈ লৈছোঁ, নঙলা অলপ গৰবৰ দেখাইছে। চাহ লৈ লৈছোঁ, বিস্কুট লৈ লৈছোঁ, বিস্কুটৰ পকেটত লৈ লৈছোঁ গাইছ। খাওঁ সস্তীয়া বিস্কুট। তো এতিয়া বাৰীলৈ গৈ আছোঁ। এইফালেদি ৰাস্তাটো পূৰা মানে BMW বনি আছে। তো মই এইফালেদি मेरा मैंने शॉर्टकट ही है रास्ता गाइस, मेरे लिए शॉर्टकट है। तो ये पे वैसे मैं शॉर्टकट मार के जाएगा। हमारे खुड़ी होता घर मानो ना सब घर खाली माने। तो बढ़िया के सीधा चोताल दी शुरू कर माने आज मैं ये सारा मेनक मातिम বুলি ভাবিছিলোঁ, ফোন কৰিলোঁ। বাকী ৰাতি ধৰি লওক 3টা বজালৈ গেম খেলি কিনে এতিয়া পূৰা ফুচ মাৰি হৈ আছে। এবাৰ উঠালোঁ ফোন মাৰি কিনে, তাৰপিছত আকৌ উঠিলে, উঠাৰ পিছত মাটিত আকৌ শুই আছে। তো তাক মই বাৰীত আনিব নোৱাৰিলোঁ। এতিয়া মই অকলে গৈ আছোঁ, অকলে। আৰু ৰ'দটো পূৰা বঢ়িয়া, মই সূৰ্য আয়া গাইছ। চাহখিনি বঢ়িয়া পৰিছে আৰু আয়া মানে কেছটো এনেকুৱা হ'ল, মানে ভৰিত কাইলৈ ৰখোঁ সোমালে। তো অলপ প্ৰথমতে সোমাওঁতে গম পাইছিলোঁ, তাৰপিছত খাদ্য মানে অলপ সিমান এটা হেৰি নহ'ল। তো যেতিয়া আকৌ খোজকাঢ়িলোঁ তেতিয়া অলপ বেছিকৈ মানে প্ৰেছাৰটো পৰিল, তো অলপ বিষ হ'ল। তাকে ঠিক কৰি ল'লোঁ আৰু এতিয়া বঢ়িয়াকৈ যাওঁ ব'লক। এতিয়া বঢ়িয়াকৈ হাল বাই আছে। এইখিনি আমাৰ মাটি নহয়, আমাৰখিনি আগত আছে, সেইখিনি অলপ পিছত পাব। এতিয়া এইখিনি বাই আছে বঢ়িয়াকৈ, আৰু ইয়াক এটা বোলে চিনেমেটিক শ্বট লগাই দিব লাগে। তো তাৰ কাৰণেও চিনেমেটিক শ্বট এটা বনাই আছোঁ, আৰু ময়ো ইয়াত অলপ ভিডিঅ' কৰি আছোঁ। তাৰপিছত বঢ়িয়াকৈ আমাৰখিনি পাব। তাৰপিছত মই আৰু ঘৰত যাব লাগিব, ঘৰত গৈ আজি পুৰি চুৰি খাব লাগিব, বহুত দিন হ'ল খোৱা নাই। এতিয়া বঢ়িয়াকৈ হাল বাই আছে, প্ৰব্লেম নাই, কেছ নাই, একো কেছ নাই। চলো কিবা এটা কিবা এটা কি কিবা এটা কৰি খাই গৈ হৈ গৈ আৰু কি কবি খুৱাই ল'লোঁ। আৰু এতিয়া আমাৰ বাৰীত মানে হাল বাব ৰেডি। তো মানে এই বটলটো খুলিছে, ইয়াক বটলটো দিবই লাগিব, মানে নিদিলে মোক মানে চিঞৰি থাকিব। পানী নানোগে ল, তোৰ বটল ল, তই ল। বহুত খাটাৰা বনাইছে মানুহটো, পূৰা চিপচ আছে। মানে আগতে 10 টকা এটা সৰকৈ নাযায় তাৰ পকেটৰ পৰা, এনেকুৱা ময়ো হ'ব লাগিব লাহে। क्या बात है सर, क्या बात है सर, क्या बात, ये बात है। বাখৰ কি হত আহি মই ধুনীয়াকৈ বহি লৈছোঁ, আৰু আপোনালোকে চাব পাৰে সেইফালেদি হাল বাই আছে বঢ়িয়াকৈ। এতিয়া টেনশ্যন নাই, বঢ়িয়াকৈ বহি ল'লোঁ। আৰু সিখন বাৰীৰ কথা আপডেটটো হ'ল, উঠনি যে কৈছিলোঁ মই কম বুলি কিনে কথা এটা, সিখন বাৰীৰ মাটিখিনি মানে বেলেগক কৰিবলৈ দি দিলোঁ। মই নকৰোঁ, মইতো নকৰোঁ বুলি আগতে ভাবিছিলোঁ, বাট তথাপিতো হাল চাল বোৱালোঁ, দুচা বোৱালোঁ। আৰু সেইখিনি মানে খেতি নকৰোঁ, এতিয়া এখন বাৰীতে খেতি কৰিব লাগিব। যিহেতুকে মই প্ৰথমবাৰ খেতি কৰিম, তো ইমানকৈ খেতি কৰিবলৈ নোৱাৰোঁ, সেইকাৰণে এইখনতে আহি গ'ল। এতিয়া চাহ বলক আৰু কি দেখাব পাৰোঁ দেখাম। আৰু এতিয়া বঢ়িয়াকৈ হাল বাই আছে, হাল বাই লওক। মই যোৱাকালি এইখিনি কোৰ মাৰিছিলোঁ, পুলি পচাবৰ কাৰণে কোৰ মাৰিছিলোঁ। এই
এইকেইটা অলপ মানে ছাইড কৰি দিবলৈ, কাৰণ হাল বাব লাগিবতো। তাৰপিছত এখন জেওৰাখন অলপ এনেকৈ ছাইড কৰি দিওঁ বঢ়িয়াকৈ, কাৰণ ট্ৰেক্টৰখন আহিব ভাঙি দিওঁ গাইছ। মালটো বহুত লিকতা আছে। এইখিনি জেগাতে বঢ়িয়াকৈ গুটি পচোৱা হ'ব, গুটি মানে পুলি পচোৱা হ'ব। তাত অলপ হাল কোৰচো মাৰিলোঁ, আৰু এতিয়া আজি অলপ বেছিকৈ হাল লগাই দিব, মানে ফাল লগাই দিব। তো তাত আকৌ এইখিনি আহি কিনে কোৰ মাৰিব লাগিব গধূলিলৈকে। এতিয়া ইয়াত হাল চাল বোৱাই কিনে ঘৰত যাম, ঘৰত গৈ কিবা কিবি খাইকে তাৰপিছত আকৌ আহিব লাগিব অলপ পাছবেলালৈ, সন্ধিয়ালৈ মানে ইমানো সন্ধিয়া নহয় আৰু পাছবেলাকৈ নীলাজি কাইটো। তো তাত কোৰ মাৰিব লাগিব, আৰু এতিয়া অলপ বহি লওঁ, ট্ৰেক্টৰ হাল বাই লওক। মাটি পূৰা ধূলি হৈ গৈছে, চাব পাৰে বঢ়িয়া বঢ়িয়া ভাল লাগিছে মানে এই নীলা জীৱনটো আছে যে এইটো কিমানো চাফা কৰিম। তো এইটো আছে কাৰণে অলপ বেছি প্ৰব্লেম হৈছে, বাকীখিনি একো প্ৰব্লেম নাই, পূৰা চাফা হৈ যাব। নীলাজিটো অলপ দিগদাৰ কৰে আৰু। সপোনতে আহিবা, দুচকুতে ভাহিবা, পাৰিলে আমাৰ ঘৰত আহিবা গুটি লগাবলৈ। যেতিয়া আমাৰ ঘৰত পুলি লগাবলৈ হ'ব, মানে ধৰি লওক ওলকবি পুলি কিবা পুলি, মানে ধৰি লওক গুটিবোৰ পুলি হ'ব, যেতিয়া তাত লগাবলৈ হ'ব তেতিয়া আপোনালোকে আহিব, এটা এটা পুলি লগাই থৈ যাব, কাৰণ তেতিয়া আপোনালোকৰ উঁচু হ'ব। ঠিক আছে, পালোহি আমাৰ মানে মেইন ৰাস্তাটো, যিটো নেকি নামঘৰ গুৱাহাটী বুলি কয় আমাৰ ইফালে। তো এইটো হৈছে আমাৰ নামঘৰ গুৱাহাটী ৰাস্তাটো। আৰু মই বৰ্তমান আমি ঘৰত মানে মই অকলে গৈ আছোঁ, জাষ্ট আমি নহয় মই গৈ আছোঁ। তো ঘৰত যাওঁ, ঘৰত গৈ খানাটো অলপ পেটটো মানে থুচি লওঁ আৰু। তো খালী পেটে থাকিলে নহ'ব না, তাৰপিছত অলপ ৰেষ্ট লৈ আকৌ আহিব লাগিব বাৰীত আহি কিনে মানে যিখিনি গুটি পচা সেইটো আছিলে তাততো মানে হাল বাই পূৰা সমান কৰি দিছে। আৰু এতিয়া মই গৈ কিনে আকৌ এইখিনি মানে অলপ ঢাপ এটা বনাব লাগিব। তো মানে কাজৰ পিঠা আৰু। তো চাব শেষ লাগে। তো এতিয়া যাওঁ ঘৰত বঢ়িয়াকৈ গৈ লওঁ, ভাগৰ লাগিছে, পানী চানী খাওঁগৈ। এইটো চাহ নিছিলোঁ, পানী খাওঁ, এতিয়া পানী পিয়া লাগি আছে, ঘৰত গৈ লওঁ বঢ়িয়া। আৰু আমাৰ নামঘৰটো কাম ইমানখিনিয়ে চলিছে, মানে বহুত শ্ল'। মই সেইবোৰ আপডেট দিবলৈ নাযাওঁ, কাৰণ মই মানে বিশেষ একো নাজানো তো, সেইকাৰণে এইবোৰ আপডেট মই দিয়াত নাই মানে। তো বাকী ভিডিঅ'টো এনজয় কৰক, এটা লাইক কৰি দিব। আৰু মই মানে ভাবিছোঁ ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নকওঁ বুলি, যাৰ মন যায় ঠিক তেনেকৈ যদি কাৰোবাৰ ভাল লাগে তেনেকৈ ছাবস্ক্ৰাইব কৰিব। তো মই মানে নকওঁ আৰু মানে ছাবস্ক্ৰাইব কৰিব বুলি কিনে। ঠিক আছে, চালা খাতৰা ইংলিছ, এইবোৰ ইংলিছ বাদ দিয়ক, ফাটাফাটি ইংলিছ এইবোৰ মানে কোনো বুজি নাপায়। আনকি মই নিজে মানে গ্ৰামাৰটো পূৰা বনাই দিছোঁ আৰু চিংচাক চুকফা খ্ৰীষ্ট। বাকী বাদ দিয়ক, পাছবেলালৈ বাৰীত যোৱা কামটো কেঞ্চেল হ'ল। কাৰণটো হৈছে মাছ মাৰিবলৈ যাম। সেইদিনাখন যে মই এই পুখুৰী এটাত যে বৰশী পাতিছিলোঁ, তাৰ ভিডিঅ' এটা দিছিলোঁ। সেই পুখুৰীকেইটা ছাইডতে আছে পুখুৰী, আৰু তাত যাম আমি বৰশী পাতিবলৈ। বৰশী নহয়, এইটো দিমাগটো গেলেই। আচ্ছা ঠিক আছে, তো আমি তাতে যাম, আমি জাল মাৰি মাছ ধৰিবলৈ যাম। তো এতিয়া ধুনীয়াকৈ খাই বৈ লওঁ, খাই বৈ ধুনীয়াকৈ তাত যাওঁ, আৰু আপোনালোকক দেখাই আছোঁ। এতিয়ালৈকে ঠিক হোৱা নাই, ৰ'ব, মানে যাম বুলিতো কৈছোঁ, যাওঁ বুলিতো কৈছোঁ, বাট ৰ'ব অকণমান দেৰি ৰ'ব, কাৰণ কিবা এটা আৰু। তো ধুনীয়াকৈ খাই বৈ লওঁ, ৰুটি পৰিছে আৰু ঘুগুনি। এতিয়া এই মালটো বঢ়িয়াকৈ ঘুগুনি আৰু পুৰি, এনেকৈ পুৰিটো লৈকে তাৰপিছত বাইক লৈ আছোঁ। এতিয়া বঢ়িয়াকৈ খাই লওঁ, মানে বাইক নাযাওঁ, মাছ ধৰিবলৈ যাম। এতিয়া খাই আছোঁ, জ্বলা লাগিছে, বহুত জ্বলা বাম্পাৰ। খাই লৈ ধুনীয়াকৈ মাছ মাৰিবলৈ যাম। কোমৰোকটো দওঁ আই দে, ঐ জালটো লৈ আহিছোঁ, এইটো বহুত বঢ়িয়াকৈ। আৰু আকৌ এটা দুটা গৈ আছে, আৰু 3টামান আহি আছে। তো এতিয়া ব'লক, এইটো পুখুৰীতে মাছ মৰা হ'ব, আৰু এই দুটা পুখুৰীত মৰা হ'ব। এইটো কি বুলি কয়, মানে তলত জেঙা চেনেকৈ চাই আছে বঢ়িয়াকৈ। ক'ত মাছ এই সৰু বগা সৰু মাছ।
কলমৌ মই এতিয়া নেৰা অঁ মাছ মৰা কাৰ্য আৰম্ভ মানে শেষ হৈ গ'ল এতিয়া ঘৰত যাওঁ আৰু এইফালে পূৰা সন্ধিয়াখিনি গৈ আছে আমি গৈ আছোঁ ঘৰত গৈ সমাপ্ত কৰিছোঁ ভিডিঅ' সেইফালেদি সেইখিনি গ'ল মই যাওঁ এইফালে কাৰণ এইফালে মই চেণ্ডেল পিন্ধা নাই তো সেইখিনি চেণ্ডেল পিন্ধিছে আৰু এইফালে জাল লৈ থাকে আৰু এইফালে ছানছেট চাওক কি বঢ়িয়া বঢ়িয়া সুন্দৰ আৰু গা চা ধুই পূৰা ঠাণ্ডা লাগি গ'ল মাছ টানি কাপোৰ দি গৈছে পূৰা তিতা ভিজা মানে মাছ মৰা বাকীবোৰ মানুহে বাকী কাম কৰি যাব আৰু মই এতিয়া ঘৰত যাওঁ ঘৰত গৈ মানে ফ্ৰেছ হৈ লওঁ ফ্ৰেছ মানে আৰু কি আৰু বৰ ইংলিছ দ্বাৰা হৈছে মানে মই গা চা ধুই লওঁ অলপ হেৰি চাফা হৈ লওঁ তো আমাৰ সন্ধাখিনি আছে কাৰোবাক লাগিলে ক'ব গাইছ মাত্ৰ 500 টকা পিচ সৰু হওক ডাঙৰ হওক মতলব নাই যেনেকুৱা ডাঙৰ হওক 500 টকা পিচ লাগিলে লৈ যাব আৰু এতিয়া মই গা চা ধুমগৈ মাৰা কুন্দা এইবাৰ মই মানে বাইকখন লৈ আহিলোঁ তাৰপিছত কৈছে তই টেঙৰ হ'লে বোলে বাইকখন লৈ আহিলি বোলে এতিয়া মই ঘৰত আহিলোঁ ঘৰত গা চা ধুই পটাপট মানে আছোঁ হৈ লওঁ ঠিক আছে চাগ এইবোৰ কৈ নেথাক 8টা মানুহে মানে 9টা মানুহে ইমানখিনি ভাগ পাইছোঁ ইমানখিনি ভাগ পাইছোঁ যে যথেষ্ট আৰু বঢ়িয়া বা এতিয়া থৈ দিয়ক মোৰ বহুত কাম আছে মানে ধৰি লওক হাঁহখিনি দানা দিব লাগে দানা দিয়া আনিছিলোঁ মা ঘৰত নাই মা আহিব অলপ দেৰিকৈ এতিয়া গা চা ধুই আজৰি বঢ়িয়াকৈ আজৰি হৈ গ'লো পূৰা ঠাণ্ডা লাগি আছে মানে গাটো আজি পুখুৰীত সাঁতুৰিলোঁ তো এতিয়া আজিলৈ আহিছোঁ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ তো নেক্সট ভিডিঅ'ত লগ পাম ভিডিঅ'টো শ্বেয়াৰ কৰিব লাইক কৰি দিব বাকীটো নকওঁ আপোনালোকৰ যদি মন যায় কৰি দিব বাকীবোৰ চব যি কৰিবলগীয়া আছে বিশেষকৈ শ্বেয়াৰ কৰিব তো আজিৰ দিনটো এনেকুৱাই আছিলে নেক্সট ভিডিঅ'ত লগ পাম তো আজিলৈ আহিছোঁ বাই বাই